শ্ৰী শ্ৰী সত্তাকাৰ দেৱালয় মংগলচণ্ডী ধাম গুৱাহাটীৰ উজান বজাৰ ঘাটৰ দক্ষিণ পাৰে এটি টিলাৰ ওপৰত অৱস্থিত। টিলাটো সত্ত অৰ্থাৎ ছাতিৰ আকাৰৰ, গতিকে টিলাটোৰ নাম সত্তাকাৰ আৰু দেৱালয়ৰ নামো সত্তাকাৰ দেৱালয়। দেৱালয়খনৰ ভিতৰত তিনিটা মঠত কমে শিৱ, ৰাধাকৃষ্ণ আৰু মংগলচণ্ডীৰ মূৰ্তি বিৰাজমান। সত্তাকাৰ দেৱালয় এই সত্তাচলৰে এক ঐতিহ্যপূৰ্ণ ধৰ্মীয় প্ৰতিষ্ঠান, যি আহোম স্বৰ্গদেউ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল আজিৰ পৰা প্ৰায় 200 বছৰ আগতে। মংগলচণ্ডীৰ আখ্যান দেৱী ভাগৱতত পোৱা যায়। ত্ৰিপুৰাসুৰক ধ্বংস কৰাৰ কাৰণে মহাদেৱে বিষ্ণুৰ নিৰ্দেশত মংগলচণ্ডীক, যাক কৃপাৰূপিণী দুৰ্গা দেৱীৰ মূৰ্তিভেদ মূল প্ৰকৃতি ঈশ্বৰী বুলি কোৱা হয়, সেই দেৱীক সন্তুষ্ট কৰাৰ কাৰণে অৰ্চনা কৰিছিল। অসুৰৰ লগত যুদ্ধত আকাশৰ পৰা বাহন পতিত হোৱাত মহাদেৱে ব্ৰহ্মা আৰু বিষ্ণুৰ আদেশত দুৰ্গাৰ স্তুতি কৰে। দুৰ্গাই মংগলচণ্ডী ৰূপে প্ৰকটিত হৈ মহাদেৱক শক্তি দিয়ে আৰু তেওঁৰে নিৰ্দেশত বিষ্ণুৱে নিজেই বিশ্বৰূপ ধাৰণ কৰি মহাদেৱৰ বাহন হয় আৰু বিষ্ণুদত্ত অস্ত্ৰেৰে সেই অসুৰক বধ কৰে। ইয়াৰ এক আধ্যাত্মিক অৰ্থও আছে। মানুহে পৰম মুক্তি অৰ্থাৎ মোক্ষ লাভ কৰিবলৈ হ'লে সেই ব্ৰহ্ম শক্তিৰ আশ্ৰয় অৰ্থাৎ আৰাধনা কৰিলেহে আধ্যাত্মিক, অধিভৌতিক আৰু আধিদৈৱিক শৰীৰৰ অৰ্থাৎ ত্ৰিপুৰক জয় কৰিবলৈ সক্ষম হয়। দেৱালয়লৈ উঠা খটখটিখনৰ ওপৰতে যিটো ৰজাদিনীয়া তোৰণ আছে, সেই তোৰণৰ ভিতৰৰ ফালে বেৰত লগাই থোৱা দুখন শিলৰ দীঘল ফলি আছে। সেই ফলি দুখনৰ পথোদ্ধাৰ হৈছে আৰু পাচ্য শাসনাৱলীত তাৰ উল্লেখ আছে। সেই ফলি দুখনৰ এখন মংগলচণ্ডী মঠ নিৰ্মাণকাৰী ৰজা কমলেশ্বৰ সিংহই আৰু আনখন কৃষ্ণৰুদ্ৰালয়ো বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তিনিওটা মঠ অগা-পিছাকৈ একেজন স্বৰ্গদেউ পৃষ্ঠপোষকতাত সজা হৈছিল, যদিও শিৱলিংগ আৰু ৰাধাকৃষ্ণ মূৰ্তি সত্ৰাচল টিলাত আগৰে পৰা আছিল। দেৱালয় দুখন জইন হৈ আছে, সত্ৰাকাৰ দেৱালয় হিচাপে এখন আৰু মংগলচণ্ডী দেৱালয় হিচাপে এখন, দুখন দেৱালয় এতিয়া জইন হৈ আছে। আহোমৰ শেষ ৰজা কমলেশ্বৰ সিংহই ইয়াতে এই মংগলচণ্ডী দেৱালয় স্থাপন কৰে। এই মূৰ্তি আছিল আগত ৰঙীয়া হৰদত্ত বীৰদত্ত ৰজাৰ ঘৰত আছিল। এই তাৰ পৰা মহামৰীয়া আক্ৰমণত যেতিয়া হৰদত্ত বীৰদত্ত মাৰা যায়, তেতিয়া ডাঙৰ ভায়েক মাৰা যোৱাৰ লগে লগে সৰু ভায়েকে মন্দিৰৰ পৰা মূৰ্তি দুইজনা, পিছফালে পাহাৰ এখন আছে আৰু চাইডত দুটা পদুম কৰি আছে, এইখিনি লৈ মাৰ সন্মুখৰ পুখুৰীত তাতে থৈ ক'লে যে তোমাৰ ইচ্ছামতে তুমি য'ত গুচি যোৱা যাব, মোৰ প্ৰাণ লৈ পেলাই মই পলাই যাওঁ। সেইবুলি পুখুৰীত থৈ গ'ল। শত্ৰু ইয়াত নাপালে, তাতে পুখুৰীতে থাকি সেইবিলাক ভক্তিকৰণী হৈ গ'ল। বহুত পাছত আহোমৰ শেষ ৰজা যেতিয়া কমলেশ্বৰ সিংহ মন্ত্ৰী কলিয়া ভমৰা আছিল, তেওঁলোকক স্বপ্নাদেশ কৰি মানে ইয়াতে আহে। ইয়াতে আহিলে মানে মন্দিৰটো ইয়াতে ওপৰত মানে কৰা নাছিল, শিৱ আৰু বিষ্ণু নিৰামিষ আৰু এওঁ হ'ব চণ্ডী হ'লে সামিক হয়। সামিক হ'লে তেতিয়া মন্দিৰটো তলত আৰম্ভ কৰাৰ এটা মানে পৰিকল্পনা স্থাপনা কৰাৰ কাৰণে সিদ্ধান্ত ল'লে। ৰাতি আৰু স্বপ্ন দেখাইছিল যে মই ইয়াতে তলত নাথাকোঁ, ওপৰত এক সমানত মন্দিৰটো লাগিব। এক সমানত হ'ব লাগিলে মাৰ সোঁ ছাইডত দেখি শিৱ আৰু বিষ্ণু আছে, শিৱ আৰু বিষ্ণু থাকিলে এইটো উত্তৰ ছাইড হয়। উত্তৰ ছাইডটোৰ কাৰণেই চণ্ডী মন্দিৰটো অলপ পূব ছাইড কৰি তেৰা কৰি মানে বনাই থৈছে। তেতিয়াৰ পৰা তাতে চলি আহি আছে আৰু মাৰ সন্মুখতে এটা সৰু নামঘৰ আছিল তেতিয়া, তাৰ উত্তৰ ছাইডেদি যজ্ঞ ঘৰ আছিল বা পূজা ঘৰ আছিল, সেইখিনি ইয়াত তেতিয়াৰ পৰা সেনাই কৰি চলি আহিছিল। কিন্তু কালক্ৰমৰ গতিকত এতিয়া ভাগ ভাগ হৈ গৈছে, এতিয়া অলপ বিশদভাৱে এতিয়া ডাঙৰ হৈছে, অলপ মানুহৰ সমাগমো বেছি হৈছে। তেতিয়াৰ মানুহৰ সমাগম নাছিল, কিন্তু তেতিয়াৰ আহুতিৰো সংখ্যা নাছিল।
এতিয়া ধৰক মোটামুটি হ'লেও 50,000ৰ ওপৰত গুচি যায়। দুদিন হয় আহুতি, সোমবাৰ মঙলবাৰ এই দুদিন আহুতি শেষ হোৱাৰ পিছত পূৰ্ণ আহুতি হয়। পূৰ্ণ আহুতি হ'লে তাৰপিছত সন্ধিয়া এদিন বাদ দি সমাপ্ত তৈয়াৰ কৰা হয়।